হে গাইজ, স্বাগতম জনাইছো মোৰ নিউ ইউটিউব চেনেলটিলে। আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আছে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে মোৰ চেনেলটোক লাইক এণ্ড ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব। আৰু যদিহে মোৰ ৰেচিপিবোৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটিলে। বলক আমি ৰেচিপিটো আৰম্ভ কৰোঁ। আজি মই বনাবলৈ ওলাইছোঁ চাওমিন। আপোনালোককো দেখুৱাওঁ ঘৰতে কেনেকৈ ৰেষ্টুৰেণ্ট ষ্টাইলত চাওমিন বনাব পাৰি। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওমিন বনাবলৈ প্ৰথমে গেছটো অন কৰি ল'লোঁ। তাত কেৰাহী এটা বহাই দি কেৰাহীত 4 কাপ পানী দিলোঁ। পানীখিনি গৰম হোৱাই অকণমান নিমখ দি দিলোঁ সোৱাদ অনুযায়ী। তাৰপিছত আনফ্লেভাৰ ৰিফাইন অইল অলপ দি দিলোঁ। এনে কৰিলে চাওমিন এডাল এডালকৈ হয় বইল হোৱাৰ পিছত। তাৰপিছত চাওৰ পেকেটকেইটা এনেদৰে খুলি ল'লোঁ। আপোনালোকে চাই থাকক। এনেদৰে খুলি গোটেইকেইটা পেকেট আপোনালোকে প্ৰথমটোৰ নিচিনা দি যাব। আৰু মনত ৰাখিব যে চাওখিনি কেৰাহীত দিওঁতে চাওখিনি যাতে আপোনালোকে নাভাঙে, কাৰণ পানীত দিয়াৰ লগে লগে চাওখিনি এনেই ভাঙি যাব। আপোনালোকে চাবলৈ পাৰিছে পানী অলপ বেছি গৰম হোৱা নাই বাবে মই হাতেৰে কৰিছোঁ, আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ। এই পেকেট চাও খাই কাৰ কাৰ ভাল লাগে বাৰু কমেণ্টত জনাব। আপোনালোকে চাবলৈ পাইছে চাওখিনিত উতল আহিছে, প্ৰায় চাওখিনি বইল হৈছে, আৰু অলপ দেৰি আমি ৰাখিম। আপোনালোকে এনেকৈ খন্তিৰে চাই ল'ব বা কৰচ এখনেৰে চাই ল'ব। মই গেছৰ ফ্লেমটো অফ কৰি চাওখিনি নমাই দিলোঁ। ঠাণ্ডা পানীৰে এনেকৈ চাওখিনি আপোনালোকে ধুই ল'ব। চাওখিনি ঠাণ্ডা পানীৰে এনেকৈ ধুই ল'লে চাওখিনি আঠা হৈ নাথাকে, আৰু ধুনীয়া এডাল এডাল হৈ কাৰণে ওলায়। আপোনালোকে চাবলৈ পাইছে কি ধুনীয়া এডাল ওলাইছে।